বন্ধু বান্ধৱীসকল আজি মই বনাম পালেং শাকৰে পনীৰ। তাৰ কাৰণে মই মছলা লৈছোঁ শুকনা জালুক, গোটা গৰম মছলা, জিৰা আৰু তেজপাত। ইয়াতে লৈছোঁ আদা নহৰুৰ পেষ্ট, পিঁয়াজৰ পেষ্ট, পিঁয়াজ আৰু কেঁচা জলকীয়া, পনীৰ আৰু বইল কৰি বটি লৈছোঁ অকণমান পালেং শাক। তাৰ কাৰণে মই শুকান মছলাখিনি দি ভালদৰে ভাজি লৈছোঁ। তাৰপিছতে মই দি দিছোঁ পিঁয়াজখিনি অকণমান ভালদৰে ভাজি লোৱাৰ পিছত মই তাতে দি দিছোঁ আদা নহৰু পেষ্ট আৰু পিঁয়াজৰ পেষ্টখিনি। এইখিনি ভালদৰে ভাজি লৈ মই তাত দিছোঁ নিমখ, হালধি আৰু গুড়া অকণমান মছলা। এইখিনি এড কৰি ভালদৰে অকণমান ভাজি লৈছোঁ আৰু মছলাখিনি ভাজি লোৱাৰ পিছত মই বটি থোৱা পালেং শাকৰ পেষ্টখিনি দি দিছোঁ। দি অকণমান ভাজি লৈ মই পানীখিনি দি দিছোঁ। তাৰপিছত অকণমান উতলাই লৈ মই এনেকৈ নুমাই লৈছোঁ। এইফালে আন এটা কেৰাহীত মই অকণমান দিছোঁ জিৰা, তাৰপিছত কেঁচা জলকীয়া আৰু পিঁয়াজখিনি দি অকণমান ভাজি লৈছোঁ। তাৰপিছত মই কাটি থোৱা বন্ধাকবি, গাজৰ আৰু মটৰকেইটা ভালদৰে ধুই কেৰাহীটোত দি দিছোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ, হালধি দি ঢাকনিখন দি কিছু সময় ঢাকি দি থৈছোঁ। তাৰপিছত অকণমান পিছত ঢাকনিখন গুচাই মই আদা নহৰু আৰু পিঁয়াজৰ অকণমান পেষ্ট দিছোঁ। দি কেইটুকুৰামান পনীৰ দি ভালদৰে ভাজি লৈছোঁ। তাৰপিছত ৰেডি হৈ গ'ল আমাৰ ৰাতিৰ ভাত সাজ। যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে